নমস্কাৰ স্কুলবোৰ যেহেতু এতিয়া বন্ধ ল'ৰা ছোৱালীটো ইটো খোৱা ডিমাণ্ড কৰিয়ে থাকে মোৰ ছোৱালীয়ে বহি নপা কৈ আছে বোলে মা পিজ্জা বনাবা না সেই বুলি আজি পিজ্জা বনাবলৈ লৈছো তেতিয়াহলে বলক আৰম্ভ কৰো এতিয়া পিজ্জাৰ ডোৰ বাবে মই ইয়াতে লৈছো প্ৰায় 250 ml কুহুমীয়া পানী 3 চামুচ চেনি আৰু মই ইয়াত ব্যৱহাৰ কৰিম ইনষ্টেন্ট ৰাইজ সোনকালে এক্টিভ হৈ যায় তেতিয়া প্ৰায় 1.5 চামুচ দিছো 1.5 কাপ ময়দা 1 কাপ আটা আৰু মই ইয়াত দিম এতিয়া আধা কাপ সুজি দিলে কি হয় আমাৰ পিজ্জা ক্ৰাষ্টটো বহুত ক্ৰিস্পি হয় খাবলে আধা চামুচ নিমখ আৰু এখিনি মিতে ভালকে চালি লম এতিয়া আমি আটাখিনি ভালকে মাৰি অলপ মই ইয়াত তেলো দি লৈছো অলিভ অইল দিছো গুটেখিনি ভালকে মাৰি প্ৰায় আপোনাৰ 1 ঘণ্টামান ৰেষ্ট দিম তেতিয়া কি হ'ব আমাৰ আটাখিনি খুব ধুনিয়াকে ফুলি আহিব প্ৰায় আমাৰ সাইজটো ডাবল হৈ যাব আৰু তেতিয়াহে আমাৰ ক্ৰাষ্টটো খুব ফ্লাফি হ'ব খাবলে এতিয়া পিজ্জা সসটো আমি কিনিও আনিব পাৰো কিন্তু মই আকৌ ঘৰতে বনাও আৰু তাৰ বাবে মই কেৰাহী এটাত ললো অকমান তেল অলপ নহৰু আৰু প্ৰায় দুটা মিডিয়াম সাইজৰ কাটি থোৱা পিয়াজ এখিনি মই ভালকে গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি লম আৰু এফালে মই প্ৰায় 3-4টা বিলাহী এনেকে পিউৰি বনাই ললো এতিয়া অলপ নিমখ দি ঢাকনা লগাই লো ফ্লেমত ভালকে মই বিলাহীখিনি সিজিব দিম তেতিয়াহে আমাৰ সসটো খাবলৈ খুব টেষ্ট হ'ব আৰু যেহেতু মই 3 ধৰণৰ পিজ্জা বনাম চিকেন পিজ্জা কাৰণে মই চিকেনখিনি এটা ৰেডি কৰিম চিকেনখিনি মই মিডিয়াম সাইজত কাটি ললো ইয়াতে দিলো মই অকমান দৈ দাঁত দৈটো দিছো অকমান নিমখ আদা নহৰু পেষ্ট অলপ চিলি পাউডাৰ অকনমান ভিনেগাৰ দিছো তেতিয়া আমাৰ চিকেনখিনি সোনকালে সিজিব সফট হৈ যাব আৰু মই ইয়াতে দিছো পেৰি পেৰি মছলা এটো একেবাৰে অপচনেল হয় দেই মই অলপ ভাল পাওঁ কাৰণে দি দিলো আৰু এতিয়া গৰম পেন এখনত অকনমান তেল দি চিকেনখিনি আমি ইয়াতে ভাজি লম আৰু এফালে বিলাহীখিনি মই মাজে মাজে লৰাই আছিলো আৰু এতিয়া পানী প্ৰায় শুকাই গৈছে পানী একেবাৰে থাকিব দিয়া নাই নহলে আমাৰ পিজ্জা ডোটো ওপৰত পানী সস দিলে তো একদম বৰবাদ হৈ যাব আৰু এফালে ৰেড চিলি পাউডাৰ দিছো আৰু টমেটো সস দিছো লাষ্টত অকমান টমেটো সস দি দিলে আমাৰ পিজ্জা সসটো একদম টেস্টি হৈ যাব আৰু পিজ্জা বুলি ক'লে তো অকমান অৰেগানো দিবই লাগিব সেইবাবে অৰেগানো অলপ দি দিলো আৰু এনেকে সস বনাই অকনমান ভিনেগাৰ দি আমি ষ্ট'ৰ কৰি থব পাৰো তেতিয়া বাচ্চাৰ টিফিনৰ সময়ত পাস্তা বনাওক বা লাগিলে কেতিয়াবা এনেকা ধৰণৰ পিজ্জাই বনাওক আমাৰ এলা নালাগে সোনকালে হৈ যাব আৰু এফালে আমাৰ ডোটো একদম সাইজত ডাবল হৈ গৈছে ইষ্ট ব্যৱহাৰ কৰিছো যে সেইবাবে এখিনি মই এটা ভালকে মাৰি লম অলপ আঠা হয় মাৰিবলে কিন্তু পিজ্জাত আমি ডোটো সফটে ৰাখিব লাগে মই একেবাৰে মেনেজ নহলেহে অকনমান তেল বা নহলে অকনমান ময়দা ছটিয়া লৈছো যিমান আমাৰ এটো সফট হ'ব পিজ্জা ক্ৰাষ্টটো হিমানে আমাৰ খাবলৈ ভাল আৰু কোমল হ'ব মই যেহেতু 3টা পিজ্জা বনাম মই এই কাৰণে এখিনি 3 ভাগ কৰি ললো এটা ভাগ অকমান সৰুকে ৰাখিছো যেহেতু কেৰাহীত দিম বেকিং ট্ৰেখনৰ ওপৰত মই এখন বাটাৰ পেপাৰ দি ললো আৰু তাৰ ওপৰত অকনমান গোমধানৰ গুড়া ছটিয়া লৈছো তেতিয়া আমাৰ পিজ্জাখন খাবলৈ খুব ক্ৰিস্প হয় নাথাকিলে সুজি অকমান মিক্সিত মাৰি পেলাই মিহি সুজিটো অলপ ছটিয়া ললো হ'ব এতিয়া হাতেৰে মই এখন গুটেখন বহলাই ললো মাছখিনি যিমান পাৰো মই পাতলাকে ৰাখিছো আৰু এফালে কাটা চামুচৰ এখনৰ সহায়ত মই এখন ফুটা কৰি লৈছো যাতে আমি বেকিংৰ সময়ত এখন ফুলি না যায় আৰু এতিয়া মই অলপ আগতে কৰি থোৱা পিজ্জা সসখিনি লগাই দিলো আৰু লগতে দিলো অলপ মজৰেলা চীজ আৰু চিকেন পিসেছখিনি প্ৰিহিটেড ওভেন এটাত মই এখিনি বেক কৰিম প্ৰায় 15 মিনিট 230 ডিগ্ৰী সেলসিয়াছত এফালে এতিয়া এটা সুইট কৰ্ন পিজ্জা বনাম কেৰাহীত আৰু কিন্তু মই অকমান সাইজটো সৰুকে লৈছো কাৰণ কেৰাহীটো আমাৰ ইমান জাগা নাপাব নহয় বহলিবলে এতিয়া এখন ষ্টিলৰ থালৰ ওপৰত মই লৈ ললো বেকিং পেপাৰ আৰু তাৰ ওপৰত এই পিজ্জাটো থৈ পাতলাকে ৰাখিছো মাজৰখিনি আৰু এফালে পিজ্জা সস মজৰেলা চীজ অকমান সুইট কৰ্ন আৰু অলপ ওপৰতে দি দিছো চিলি ফ্লেক্স কেৰাহী এটাত অলপ নিমখ দি ললো এই নিমখখিনি মই ব্যৱহাৰ হোৱাৰ পিছত আকৌ ভৰাই থৈ দিম আকৌ নেক্সট বেকিং কৰিলে আকৌ কামত আহিব
পিজ্জাটো মই ইয়াতে প্ৰায় 20 মিনিটমান বেক কৰিম অভেনতকৈ কেৰাহীত 5-10 মিনিট বেছিকৈ লাগে কিন্তু খাবলৈ একো ডিফাৰেঞ্চ নহয় খাবলৈ একেই হয় আৰু এইফালে আমাৰ সুইট কৰ্ণ পিজ্জাও ৰেডি আৰু মই এইফালে পনীৰ পিজ্জা এটাও বনালোঁ আৰু দেখিলেনে হে আমাৰ পনীৰ পিজ্জা চিকেন পিজ্জা আৰু সুইট কৰ্ণ পিজ্জা একদম ৰেডি কিমান ধুনীয়া লাগিছে দেখাত আৰু খাবলৈ মই কি ক'ম মজা লাগি যাব এদিন এনেকৈ বনাই খাই চাওক দেখিছেনে কিমান সফ্ট হৈছে চিজি হৈছে আৰু টেক্সচাৰটো একদম জালি জালি হৈছে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই থেংক ইউ